আপোনালোকৰ ছাৰ আপোনাৰ ভালে ছাৰ ভাল ভাল ৰবা মই ৰিস্টাৰ্ট কৰি লওঁ ৰুল নম্বৰ 1 yes sir ৰুল নম্বৰ 2 yes sir ৰুল নম্বৰ 3 yes sir ৰুল নম্বৰ 4 yes sir ৰুল নম্বৰ 5 yes sir ৰুল নম্বৰ 6 yes sir ৰুল নম্বৰ 7 even sir ৰুল নম্বৰ 8 even sir আহি যাও তোমালোকে গৰমৰ বন্ধ কেনেকৈ পাৰ কৰিলা এটা এটাকৈ কোৱাচোন ধৰ্মেন্দ্ৰ কোৱা স্যাৰ খোৱা বোৱা পুৰা চকা ঠিকে গ'ল কিন্তু খোৱাটোহে ঠিক নহ'ল কিয় যিহে গৰম স্যাৰ হয় উপায় ঠিকেই কৈছ পিছে পঢ়া শুনাটো পঢ়ো আৰু বুদ্ধাচৰ তই দেখোন তোৰ দেখোন ইউনিফৰ্ম বেগ তোৰ ইউনিফৰ্ম কি হ'ল চব মায়ে ধুই দিলে চাইয়া নামচোন স্যাৰ এই যাব কাইলৈ একদম ইউনিফৰ্ম পিন্ধি আহিবি হনি তই কচোন গৰমৰ বন্ধত কি কৰিলি ছাৰ মই গৰম বন্ধৰ নিয়মবিলাক মুখস্থ কৰিলোঁ একে একে মিলি গোল পৰিল 0 2 গোল থাকিলে 3 গোল থাকিল 2 4 গোল থাকিল 3 ঐ গুড গৰু অত 4 বছৰে ফেল নকৰাতে 9 10 পালিগে আছে তেতিয়া কা বিউনিয়াটা মুখস্থ কৰিছহে বস একদম গো তহতে মোৰ মুৰটো খালি আছে ছাৰ না মোৰ নাখাওঁ মই মাছৰ মূৰহে খাওঁ মাছৰটো খাও তই মোৰ মুখে খাই উঠিয়া একদম উঠিয়া তোক কোনে শিকাইছে গৰমৰ এই শিকিলি ঘৰ থাকি দিম শিক্ষকৰ মুখে পৰে হাত দে একদম হাত দে এই উস্তাদ পাছে না আটো কাকে বাহিৰ আটো কাকে মুখে উত্তৰ দিবলৈ শিকিছে ৰীনা তুমি কোৱাচোন ছাৰ ছবি অঁকা গান গোৱা পঢ়া সকলো কৰিছোঁ ভাল ছোৱালী পঢ়াৰ উপৰি সব কৰিব লাগে বহা তুমি চিলচিলি তুমি কোৱাচোন ছাৰ মই সৰুকৈ এটা কবিতা লিখি আনিছোঁ গৰমৰ বন্ধ ৰাতিপুৱা শুই উঠি খেলা আবেলি ভাত খাই খেলা আৰু সন্ধিয়া পঢ়া টেবুলত মাৰো টোপনিৰ বেলা মায়ে পাৰে গালি দেউতাই কৰে মৰম ৰাতি শুব নোৱাৰি ইমানেই গৰম বা চবে এটা হাত চুৰি দিয়া ৰে yes sir ৰুল নম্বৰ 2 মায়া তুমি কোৱাচোন গৰমৰ বন্ধত ঘৰত কি কৰিলা ছাৰ মই গৰমৰ বন্ধত নাচি আহিছোঁ নাচাইছোন তেতিয়াহ'লে নাচা কি বিচাৰো আনিলে সালাম কৈ বেবি কিয়া মনা জানো পেটলৈ ভাঙো জুৱা পেটলৈ ভাঙো জুৱা হৈ চাপৰি ৰুল নম্বৰ 1 ৰুল নম্বৰ 2 হনা তই কি কৰিলি ঘৰত ছাৰ মই গৰমৰ বন্ধৰ ছবি এখন আঁকিছোঁ কিহৰ ছবি আঁকিলি ছাৰ মই গৰু এটা ঘাঁহ খাই থকা আঁকিছোঁ সুন্দৰ চাওঁ লৈ আছোন চাওঁ লওক ছাৰ এইখন এখন দেখোন পথাৰ নাই ঘাঁহ নাই কিহৰ ছবি আঁকিলি তাক গৰুৱে ঘাঁহ খাই দিলে ঘাঁহ খাইলে গৰুটো গ'ল তাক ছাৰ ছাৰে যে কি সুধে ঘাঁহ নাই গৰু ক'ত থাকিব গৰু ছাৰে কি কৰিব মালতী তুমি কোৱাচোন ঘৰত কি কৰি আহিলা ছাৰ মই গৰমৰ বন্ধৰ আগৰ পৰীক্ষাৰ প্ৰশ্নোত্তৰখিনি কৰি আনিছোঁ ভাল ছোৱালী চাওঁ লৈ আহা ছাৰ লওক কোন ঐ কলকাৰৰ ভনী সোমাই আছোন তহঁতে শিক্ষকক সন্মান কৰিবলৈ শিকিবি হ'ব ছাৰ আৰু এনেদৰে ফটমিয়ে হ'ব ছাৰ যা এতিয়া বহগে চবে এতিয়া কিতাপখন উলিয়াই লোৱা উলিয়ানানে চবে উলিয়ানানে কনক আৰু ভনী তুহঁতে কি কোনো বানান কৰি আছ কিতাপ ক'লে গ'ল নানিলো
No. কিবা আনিছে পুৰা টাইম পাছ লৈ আহিছ স্কুল আহিব লাগে কিতাপ লৈ তহঁতে কাহি আনিছ তই চাওঁ কি আনিছ চাওঁ একে এটোৱে কাহি আনিছে এখন এনেকে কাহি আনিলে কোনে কেনেকে থাকিবি আৰু বাস নকৰ যা বেগ লৈ যা আমি এতিয়া পঢ়িম 5 নং 11 মধ্যযুগৰ অসমীয়া সমাজ উলিয়াই লোৱা উলিয়ানে সবে আগৰ অধ্যায়ত মধ্যযুগৰ অসমৰ ভিন ভিন অঞ্চলৰ ৰাজত্ব কৰা শক্তিসমূহৰ লগতে ৰাজনৈতিক অৱস্থাৰ বিষয়ে আভাস পাইছে সকলোৱে বুজিছানে বুজিছো ছাৰ আপোনালোকে যদি আমাৰ ভিডিঅটো চাই ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নমস্কাৰ